হাই ভিউৱাৰ্ছ, অসম স্পেচিয়েল টেটৰ ৰিজাল্ট আহি গৈছে। আপোনালোকে কেনেকৈ ডাউনলোড কৰিব এই ভিডিঅ'ৰ পৰা জানি ল'ব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰাৰ লগে লগে আপুনি আহি যাব এই ৱেবছাইটটোলৈ। এই ৱেবছাইটখনত আপুনি ইয়াতে চাইছে ওপৰতে আছে আসাম স্পেচিয়েল টেট ৰিজাল্ট। ইয়াত ক্লিক কৰি দিম আমি। তাৰপিছত আপুনি চাব ইয়াত গোটেইখিনি ডিটেইলছ দিয়া আছে। অসম সৰ্বশিক্ষা অভিযানে আজি ৩ নৱেম্বৰ ২০২১ পুৱা ১১ বজাত আমাৰ এই স্পেচিয়েল টেটৰ ৰিজাল্টটো মুকলি কৰিছে। আমি এইটো চাবলৈ যাম আমাৰ ইয়াতে দিয়া লিংকটোলৈ। ইয়াত স্পেচিয়েল টেট ৰিজাল্ট ২০২১ ক্লিক হেয়াৰত ক্লিক কৰি দিলে আপোনাৰ এই ৱেবছাইটটো অফিচিয়েল ৱেবছাইটটো খোল খাই যাব। আৰু তাৰপিছত আপুনি চাই আছে ইয়াতে দিছে ইউনিক আই ডি। আপোনালোকৰ যিটো ইউনিক আই ডি আছিল এই ইউনিক আই ডিটো ইয়াতে এণ্টাৰ কৰিব আৰু পাছৱাৰ্ডটো এণ্টাৰ কৰি লগ ইন কৰাৰ লগে লগে আপোনাৰ প্ৰফাইলখন অ'পেন হৈ যাব। আৰু তাৰপিছতে তাত আপোনাৰ ষ্টেটাছ শ্ব' কৰাব। ষ্টেটাছত আপোনাৰ ৰিজাল্টটো শ্ব' কৰাব। থেংক ইউ ভিউৱাৰ্ছ, এনেকৈ আপোনালোকে আপোনাৰ ৰিজাল্টখন চাব পাৰিব। ভিডিঅ'খন চোৱাৰ বাবে ধন্যবাদ।